হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আজি এটা পকোৰাৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ, যিটো বহুত টেষ্টি আৰু হেল্ডি হয়। সৰু ল'ৰা ছোৱালীবোৰেও খাই ভাল পাব। ব'লকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পকৰীৰ বাবে প্ৰথমতে মই বিট দুটা টুকুৰাকৈ কাটি লৈছোঁ। এইফালে প্লেটত আছে পিঁয়াজ এটা মিহিকৈ কাটি লৈছোঁ। এইফালে আদা এটুকুৰা মিহিকৈ কাটি লৈছোঁ। ইয়াত আছে 5 ফুটা নহৰু, জলকীয়া দুটা আৰু ধনিয়া অলপ। আৰু এইফালে আছে 1 কাপ আটা। আপোনালোকে বেচনো ইউজ কৰিব পাৰে বা পিঠাগুড়িও ইউজ কৰিব পাৰে। মোৰ ওচৰত বেচন পিঠাগুড়ি নাই, গতিকে মই আটাই ইউজ কৰিছোঁ। এই সকলোখিনি এতিয়া মই মিক্সি জাৰত ঢালি ল'ম। এই সকলোখিনি এতিয়া মই মিক্সিত গুড়ি কৰি ল'ম। বিটৰ মিক্সাৰখিনি গুড়ি কৰি হৈ গ'ল। এইখিনি মই এটা বাটিত ঢালি লৈছোঁ। এতিয়া ইয়াত ধনিয়া অলপ ঢালি দিছোঁ। নিমখ 1 চামুচ দিছোঁ। আৰু আটা অলপ অলপকৈ দি পেলাই ভালকৈ মিক্স কৰি ল'ম। এইখিনি চামুচেৰে মিক্স কৰি হৈ গ'ল। এতিয়া মই হাতেৰে অলপ আটা মঠাৰ ৰকমত অলপ মঠি লৈছোঁ। এনেকৈ মই বিটখিনি আটাৰ লগত ভালকৈ মঠি ল'লোঁ। আটা অলপ ৰৈ গ'ল। পকৰী বনাবলৈ মোৰ বিটখিনি ৰেডি হৈ গ'ল। এতিয়া এটা এটাকৈ পিঠাৰ শ্বেপত বনাই যাম। আপোনালোকে যেনেকৈ ইচ্ছা কৰে তেনেকৈ শ্বেপ দিব পাৰে। গোটেইখিনি মই পিঠাৰ শ্বেপত বনাই ল'লোঁ। এতিয়া গেছত এখন কেৰাহী পাতি লৈছোঁ। কেৰাহী গৰম হৈছে আৰু এতিয়া কেৰাহীত অলপ তেল ঢালি লৈছোঁ। এতিয়া বিটৰ পকোৰাখিনি এটা এটাকৈ তেলত দি ফ্ৰাই কৰি ল'ম। পকৰীখিনি এতিয়া মই লুটিয়াই দিছোঁ। আপোনালোকে মিডিয়াম হিটত 5 মিনিটমান ফ্ৰাই কৰিব। বিটৰ পকোৰাখিনি মই এতিয়া বাচন এটাত কাঢ়ি ল'ম। ৰেডি হৈ গ'ল বিটৰ পকোৰা। পকোৰাখিনি মই প্লেট এখনত টমেটো চচ দি সজাই লৈছোঁ। আপোনালোকে যিকোনো চচ বা চাটনিৰ লগত খাব পাৰিব। পকৰী এটা ফালি দেখুৱাইছোঁ, দেখিছেনে ইমান ধুনীয়াকৈ সিজিছে। আপোনালোকেও বনাই চাবচোন। এনেকুৱা বিটৰ পকোৰা বহুত টেষ্টি আৰু হেল্ডি হয়। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।